মই লিখা এটা কবিতা। কবিতাটির নাম বাধাই হল জীবনের সফলতা। জীৱনত বাধাৰ সৃষ্টি পিছে কিয়? অ' মা, মই তোমাক সুধিছো। তুমি শুনিছানে? মই হীৰাই হীৰাই বাগৰি বাগৰি জীৱনৰ প্ৰতিটো আশা ৰদে বৰষুণে পচি পচি চেদেলি ভেদিলি হৈ গ'ল। মা ও মা, তুমি শুনিছানে? নাই নাই শুনা। কিয়নো আজি তুমি নাই। সেই আজি কবিতাৰ ভাষাৰে কৈ আছো এই জীৱনৰ প্ৰতিটো কথা। মই সুৰক্ষিত থকাত হঠাৎ কোনোবা আহি জীৱনত বাধা দিব বুলি মই ভবাই নাছিলো। যিয়ে এক ভয়ংকৰ ৰূপ লৈ জীৱনৰ আশাখিনি ভাঙি ছিঙি এটি এটিকৈ আগুৱাই আহিল সন্মুখৰ পিনে। কিন্তু মই দিন ৰাতি জীৱনক লৈ যুঁজি যুঁজি অৱশেষত ঘূৰাই পালো নিজৰ সফলতাখিনি। সেয়েহে ক'ব বিচাৰো বাধাইহে সৃষ্টি কৰে জীৱনৰ সফলতা।